নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এই পাঠটি আলোচনা কৰিবলৈ লৈছো লেসন 3 তোমালোকে পেজ নম্বৰ 32 উলিয়াই লোৱা প্ৰথমতে চোৱা এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এক্সপ্লোৰ মানে হৈছে অন্বেষণ কৰা ইণ্ডিয়া মানে ভাৰত তোমালোকে জানাই কুইজ টাইম এটো মানে এনেকুৱা বুজাইছে অৰ্থটো কুইজৰ জৰিয়তে আমি ভাৰতৰ অন্বেষণ কৰো আহা ইয়াৰ পিছত আছে সোৱা লুক এট দা পিকচাৰ্স বিলো হোৱাট ইজ হেপেনিং কি চলি আছে তোমালোকে পিকচাৰখন দেখিছা নহয় এই পাঠটোতে আছে এই পিকচাৰখনত আমাক চাব দিছে হোৱাট ইজ হেপেনিং কি হৈ আছে এইটো প্ৰশ্ন সুধিছে তাৰ পিছত আছে হু আৰ দা পিপল দ্যাট ইউ সি দেয়াৰ তুমি তাত কোন কোন মানুহক দেখিছা আমি কাক বাইছো দুজন শিক্ষয়িত্ৰী এজন শিক্ষক আৰু পাঁচটা গ্ৰুপত কিছু ছাত্ৰ ছাত্ৰী বহি আছে নহয় জানো ইয়াৰ পিছত আছে হোৱাট ডু দা লেটাৰ্স এ বি সি ডি ই ষ্টেণ্ড ফৰ এই এ বি সি ডি ই এই আখৰবিলাকে কি বুজাইছে আমি নিশ্চয় বুজি পাইছো যে ইয়াত কিবা এটা স্কোৰ বোৰ্ড আছে কুইজৰ খেলৰ দলৰ চিহ্নিত কৰাৰ দৰে কিবা এটা বুজাইছে নহয় জানো What kind of information will be put up on the scoreboard? এইখন হৈছে scoreboard. ইয়াত কেনে ধৰণৰ তথ্য ইয়াত ভৰোৱা হ'ব put up মানে হ'ল ভৰোৱা বা সংৰক্ষণ কৰা তাৰ পিছত What is the gentleman with a sheet of paper in his hand doing? এজন যে ভদ্ৰলোক তেখেতে হাতত কিছুমান পেপাৰ কাগজ লৈ কি কৰি আছে As you may have guessed, তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা. This is a picture of a quiz show. এইটো এটা কুইজৰ অনুষ্ঠানৰ ফটো. In pairs, তোমালোকে দুজনে হৈ আলোচনা কৰিব দিছে. Tell each other what happens in a quiz competition. তোমালোকক দুজনকৈ লগ হৈ কুইজ প্ৰতিযোগিতাত কি হয় তাক আলোচনা কৰিব দিছে দেন ৰিড মোৰ এবাউট দা কুইজ ইন দা লেসন বিলো আৰু তাৰ পিছত তোমালোক এই পাঠটোত কুইজৰ বিষয়ে বেছিকৈ পঢ়িব বা শিকিব দিছে এতিয়া আমি পাঠটোলৈ আহো A quiz is a form of game or competition কুইজ হৈছে এটা খেল বা এটা প্ৰতিযোগিতা ইন হুইচ সামওয়ান টেষ্ট ইওর নলেজ যত নেকি কোনোবা এজনে তোমাৰ জ্ঞানৰ পৰীক্ষা কৰে বাই আস্কিং কোয়েশ্চন প্ৰশ্ন সুধি কুইজ হৈছে গেম এটা খেল বা এটা প্ৰতিযোগিতা যত নেকি কোনোবা এজনে তোমাৰ জ্ঞান প্ৰশ্ন সুধি পৰীক্ষা কৰে ইট ইজ এ টেষ্ট অফ নলেজ বিটুইন ইন্ডিভিজুৱেলস অর টিমস এজ এ ফর্ম অফ এন্টারটেইনমেন্ট ইয়াক আনন্দদায়ক মাধ্যমত এজনক বা একেলগে গ্ৰুপ দলীয়ভাৱে ইয়াত জ্ঞানৰ পৰীক্ষা কৰা হয় Let's read about a quiz program in which 5 school teams are taking part আমি এটা কুইজ প্ৰতিযোগিতাৰ বিষয়ে পঢ়ো যত নেকি 5টা স্কুলৰ টিমে অংশগ্ৰহণ কৰিছে host মানে তোমালোকে ইয়াত আধৰতা বুলি বুজি আধৰতা ব্যক্তি তোমালোকে যে কিছুমান ঘোষক দেখিছা এই অনুষ্ঠান বা সাংস্কৃতিক প্ৰতিযোগিতা এইবিলাক যে ঘোষক থাকে ঠিক তেনেকুৱা host মানে হ'ল ঘোষক বা আধৰতা তেওঁ কৈছে Good morning everybody I am Anjali Das host জনে মানে ঘোষক জনে বা আধৰতা জনে কৈছে সকলোকে সুপ্ৰভাত জনাইছে গুড মৰ্নিং এভৰিবডি সকলোকে সুপ্ৰভাত জনাইছে আই এম অঞ্জলি দাস মই অঞ্জলি দাস বুলি কৈছে আই এম এন এসিস্টেন্ট টিচাৰ অফ দিস স্কুল মই এইখন স্কুলৰ এজন সহকাৰী শিক্ষয়িত্ৰী এণ্ড ইয়োৰ হোষ্ট টুডে আৰু আজি তোমালোকৰ আধৰতা বা ঘোষক A very warm welcome to this state level school quiz competition. আৰু এই ৰাজ্যিক পৰ্যায়ৰ স্কুলসমূহৰ কুইজ প্ৰতিযোগিতাখনলৈ মই তোমালোকক উষ্ণ আদৰণি জনাইছো
Our contestants have come from all over the states. আমাৰ অংশগ্ৰহণকাৰীসকল প্ৰতিযোগীসকল ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা আহিছে 5 school teams from the 5 zones of the state. পাঁচটা দল ৰাজ্যখনৰ পাঁচটা মণ্ডলৰ পৰা আহিছে with 2 members in each team আৰু প্ৰতিটো দলতে দুজনকৈ সদস্য আছে have reached this selection phase আৰু ইয়াত পাঁচটা দলে এই নিৰ্বাচিত ৰাউণ্ডত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে Only one school team from those will be selected to represent Assam in the National School Quiz Competition to be held in New Delhi next month. আৰু ইয়াৰ পৰা মাত্ৰ এটা স্কুলৰ টিমেহে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা অহা মাহত দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা অনুষ্ঠান কুইজ প্ৰতিযোগিতাত অসমক ৰিপ্ৰেজেন্ট কৰিব বা প্ৰতিনিধিত্ব কৰিব We have with us today a renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. আৰু আজি আমাৰ মাজত আমাৰ ৰাজ্যখনৰ এজন বিখ্যাত কুইজ মাষ্টাৰ বা কুইজ প্ৰতিযোগিতাৰ পৰিচালক মিষ্টাৰ P.K. বৰুৱা উপস্থিত আছে আৰু তেখেতে এই কুইজখন চলাই নিব Let us welcome Borua sir with a big round of Apples. অহা আৰু বৰুৱা ছাৰক এটা হাত চাপৰিৰে আদৰণি জনোৱা Thank you ধন্যবাদ Teams, may I now request you to introduce yourself. দলসমূহ মই এতিয়া তোমালোকৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনালো Team A member, Team A এজন সদস্য Hello everybody and good morning. ইয়াত উপস্থিত থকা সকলোকে মই সুপ্ৰভাত জনাইছো I am Arnab Gohai and this is my partner Dipali Chetri. মই Arnab Gohai আৰু এইজন মোৰ সহপাঠী Dipali Chetri. We are representing the East Zone. আমি পূব মণ্ডলক প্ৰতিনিধিত্ব কৰিছো and we are from CR School তিনিচুকীয়া আৰু আমি CR School তিনিচুকীয়াৰ পৰা আহিছো Team B a member Team B এজন মেম্বাৰে কৈছে Good morning everybody সকলোলৈকে সুপ্ৰভাত জনাইছো We are Rehana Sultana and Pahi Das from Tezpur Academy আমি Rehana Sultana আৰু Pahi Das আমি Tezpur Academy Sunitpuৰৰ পৰা আহিছো We represent North Zone আমি উত্তৰ মণ্ডলক প্ৰতিনিধিত্ব কৰিছো ইয়াৰ পিছত Team C a member Team C এজন মেম্বাৰে কৈছে Good morning সুপ্ৰভাত My name is Himani Mojumdar মোৰ নাম Himani Mojumdar and my friend's name is Samiran Ghosh মোৰ নাম Himani Mojumdar আৰু মোৰ বন্ধুজনৰ নাম হৈছে Samiran Ghosh We have come from the Dispur HS School Kamrup Metro আমি Kamrup Metro জিলাৰ Dispur HS স্কুলৰ পৰা আহিছো Our is the central zone আৰু আমি কেন্দ্ৰীয় মণ্ডলৰ পৰা আহিছো Team D a member Hello everyone and good morning সকলোকে সুপ্ৰভাত জনাইছো I am Namita Sinha and my partner is Rita Dole আৰু মই হৈছো Namita Sinha আৰু মোৰ বান্ধৱী হৈছে Rita Dole The name of our school is RKM School Kasar আৰু আমাৰ বিদ্যালয়খনৰ নাম হৈছে RKM School এখন কাছাৰ জিলা We are representing the South Zone আৰু আমি দক্ষিণ মণ্ডলক প্ৰতিনিধিত্ব কৰিছো Team E a member Team E এজন মেম্বাৰ Good morning সুপ্ৰভাত My name is Hazrat Ali মোৰ নাম Hazrat Ali My partner's name is Rajan Kolita আৰু মোৰ বন্ধুজনৰ নাম হৈছে মোৰ সহপাঠীজনৰ নাম হৈছে Rajan Kolita We are from Goft SS School HS School
বৰপেটা আমি বৰপেটা জিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছো ৰিপ্ৰেজেন্টিং দি ৱেষ্ট জোন আৰু আমি পশ্চিম মণ্ডলক প্ৰতিনিধিত্ব কৰিছো থ্যাংক ইউ ধন্যবাদ host thank you all সকলোলৈকে ধন্যবাদ all the best for the quiz আৰু সকলোকে কুইজৰ বাবে মই শুভেচ্ছা জনাইছো now let me introduce our scorer আৰু এতিয়া মই আমাৰ স্কোৰাৰ আৰু মানে যিজনে স্কোৰাৰ মানে হ'ব যিজনে আমাৰ কুইজৰ নম্বৰ বিলাক বোৰ্ডত লিখি কৈ থাকিব যোগ কৰি হ'ব তে স্কোৰাৰ বুলি কয় স্কোৰাৰ টুডে আজিৰ স্কোৰজনক ইন্ট্ৰোডিউস কৰাই দিছো সি ইজ অৰ্পণা তেখেত অৰ্পণা এ ক্লাছ 12 ষ্টুডেন্ট of the organizing school আৰু এই ব্যৱস্থাপক স্কুল খনৰ এজনী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী it's time now for the re-election আৰু এতিয়া প্ৰকৃত কাৰ্যৰ সময় আহিল over to our respected quiz master sir আৰু মই অনুষ্ঠানটো কুইজ মাষ্টাৰ ছাৰক আগবঢ়াই নিবলৈ কৈছো